নিবৃত্তিৰ পিছত আজি নিবৃত্তি হ'ল। নিবৃত্তি আমাৰ মন্দিৰ দুৱাৰ খোলা গ'ল আৰু আমাৰ 5:45 পিছৰ পৰা আমি দৰ্শনৰ কাৰণে মন্দিৰটো খুলি দিয়া গ'ল। গতিকে 6:20 পিছত ভক্তৰ কাৰণে দৰ্শনৰ দুৱাৰ খোলা গ'ল। চাওক, এতিয়া ভিৰ বহুত বেছি হৈছে, মানে জনসমুদ্ৰৰ এটা নিচিনা লাগিছে। যোৱা কেইদিনতো বহুত বেছি মানুহ ভিৰ হৈছে। এই ক্ষেত্ৰত অকণমান প্ৰশাসনৰ তৰফৰ পৰা অকণমান মানে এনেকুৱা লাগিছে যে প্ৰশাসনৰ তৰফৰ পৰা অকণমান অলপ দিগদাৰী পাইছে মানে জনসমুদ্ৰত ইয়া হোৱাৰ কাৰণে। গতিকে আমি বিচাৰিছোঁ যে ইয়াতকৈ অকণমান বেছি ভাল হ'লে, মানে মানুহখিনি মেনেজ কৰাত বা কণ্ট্ৰল কৰাত যদি বেছি ভাল হ'লে বেছি ভাল পালোঁ হয়। কিন্তু তৎসত্ত্বেও তেওঁলোকেও চেষ্টা কৰিছে, অহৰহ চেষ্টা কৰিছে প্ৰশাসনৰ তৰফৰ পৰাও। আমাৰ তৰফৰ পৰাও চাওক, আমি যিমানবিলাক আমাৰ মেন পাৱাৰ আছিল, আমি যিমান ছিকিউৰিটি লগাব লাগিছিল তাতকৈ বেছি ৰাখিছিলোঁ। আমি জানো যে বেছি অকণমান মানুহ হ'ব পাৰে, তাৰ কাৰণে ৰাখিছিলোঁ। কিন্তু কি হ'ল, মানে বহু বেছি লাগাতকৈ বেছি মানুহ আজিৰ দিনটোত অন্তত আমি ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হোৱা নাছিল। ইমান মানুহ আমি দেখা পোৱা নাছিলোঁ। কিন্তু নিবৃত্তিৰ দিনা বা দৰ্শনৰ দিনা আপুনি মানে চাব পাৰে যে আমাৰ যিটো মূৰ্তি দৰ্শন আছে 2 নম্বৰ গেট, তাতো মানে অধিক জনসমুদ্ৰৰ সৃষ্টি হৈ গৈছে। গতিকে মই ভাবোঁ যে মানুহৰ বহুত বেছি যদি হয় তেতিয়াহ'লে কণ্ট্ৰলৰ বাহিৰত গুচি যায়। গতিকে আমি ভাবোঁ যে এই যিটো আমাৰ অম্বুবাচীৰ আচলতে মেইন যিটো আমাৰ আছিল ৰিলিজিয়াছ যিটো একচুৱেলি চেতনা আছিল, এই চেতনাৰ পৰা কিন্তু আমি বহুত দূৰত গুচি গ'লোঁ। এতিয়া সময় হৈ গৈছে যে এই ৰিলিজিয়াছ চেতনাটো আমি আকৌ ঘূৰাই আনিব লাগিব। কাৰণ যিখিনি আমাৰ চাওক, পাহাৰত যিটো ভাৰসাম্যতা আছে, এই ভাৰসাম্যতাৰ ওপৰত প্ৰশ্ন আহি পৰিছে। এতিয়া যিটো ধৰণৰ মানুহ আহিব ধৰিছে বা ভক্তৰ ভিৰ হৈছে, এইটো পাহাৰৰ ভাৰসাম্যতাৰ ওপৰত আহিছে। গতিকে আমি চিন্তা কৰিব লাগিব যে অম্বুবাচীখন আমি যিটো পৰম্পৰা, যিটো আগত যিটো অতীতৰ যিটো অম্বুবাচীৰ যিটো মিনিং আছিল বা অম্বুবাচী যেনেকৈ আমাৰ চলি আহিছিল, সাধু সন্যাসী বা সিদ্ধ পুৰুষবিলাকহে আচলতে অম্বুবাচীত আহিছিল। জেনেৰেল যিটো সাধাৰণ জনতা আচলতে এই অম্বুবাচীত অহা আমি দেখা পোৱা নাছিলোঁ। আমিওতো সৰুৰ পৰা দেখা পাই আহিছোঁ, খুব কম সংখ্যক মানুহ আহিছিল। গতিকে আমি এতিয়া অলপ চিন্তা কৰিব লগা হৈছে যে আমি এই অম্বুবাচী মেলাখন বা মহাযজ্ঞটো আমি এতিয়া অকণমান বেলেগকৈ চিন্তা কৰি আমি ৰিলিজিয়াছ যিটো চেতনা, যিটো আমাৰ ধৰ্মীয় যিটো চেতনা বা আমাৰ যিটো পৰম্পৰাগতভাৱে চেতনা, যিটো আমাৰ অম্বুবাচীৰ মিনিং হয়, এইখিনিলৈকে আমি উভতি আহিব লাগিব আৰু উভতি আহি অকণমান বেলেগকৈ চিন্তা কৰিব লাগিব। সেইটো কণ্ট্ৰলৰ বাহিৰত হৈ গৈছে। কোনেও তাৰমানে যদি প্ৰশাসনেও যদি বহুত বেছি লগোৱা যায়, সেইটো কিন্তু কণ্ট্ৰল কৰাৰ কিন্তু মই ভাবোঁ যে কণ্ট্ৰল কৰাত বহুত অসুবিধা হ'ব। কাৰণ কণ্ট্ৰলৰ বাহিৰত হৈ গৈছে। কোনো এটা জেগা নাই য'ত মানে আমি পাওঁ যে খালী আছে। গোটেই মন্দিৰটোত আশে পাশে ধৰক যিটো আমাৰ পৰিক্ৰমা আছে, এইটো জেগা খুব ঠেক জেগা। কাৰণ আপুনি যদি 20-22 ফুট বা 45 ফুট দুইফালে ধৰি কিনে যদি 45 ফুটৰ জেগাত যদি মানুহ সোমাই যায়, কোনো অহা আৰু যোৱাৰ কোনো বাদ নাথাকে। তৎসত্ত্বেও মানুহ বহুত কষ্ট কৰি আছে, ছিকিউৰিটিবিলাকেও বহুত কষ্ট কৰিছে, স্কাউট গাইডেও বহুত কষ্ট কৰিছে। এতিয়া আহিছিল, তেওঁলোকো আহিছিল, মোৰ লগত কথা পাতিলে। স্কাউট গাইড হওক, NCCৰ পৰা হওক বা আমাৰ যিটো আমাৰ ছিকিউৰিটি আছে বা প্ৰশাসনৰ পৰা তৰফৰ পৰা গোটেইবিলাকে অহৰহ চেষ্টা কৰি আছে। কিন্তু এইটো কণ্ট্ৰলৰ বাহিৰত গুচি গৈছে আৰু আমি এইটো অলপ বেলেগকৈ চিন্তা কৰিব লাগিব। কিন্তু তৎসত্ত্বেও আমি চেষ্টা কৰি আছোঁ অহৰহ, যাতে কোনো মানুহৰ ক্ষতি নহয় আৰু খুব সুন্দৰভাৱে যাতে আমি চলাই নিব পাৰোঁ। আজি অসম চৰকাৰ কোনোবা অহাৰ কথা আছে নেকি? তেনেকুৱা আমাৰ ইনফৰ্মেশ্যন এতিয়ালৈকে বৰ্তমানলৈকে পোৱা নাই। যিহেতুকে গভৰ্ণৰ চিফ জাষ্টিছ আমাৰ গঠন কৰি গ'ল, তেওঁলোকে আহিছে। আমি যিহেতুকে অলৰেডি এটা আমাৰ সেই আছিল যে VIP মুভমেণ্ট নাথাকে, তেওঁলোকে যিহেতু কৈছিল। গতিকে VIP মুভমেণ্ট মষ্ট প্ৰবেবলি নাথাকে।
আৰু এইটোৰ কাৰণে আমি এতিয়া জেনেৰেল মানুহখিনি যিখিনি আমাৰ লাইনত আছে যোৱাকালিৰ পৰা যোৱা ৰাতিৰ পৰা যিখিনি লাইনত আছে জেনেৰেল লাইনত সেই মানুহখিনি যাতে ভালকৈ খুব সুন্দৰভাৱে দৰ্শন হয় আমি চেষ্টা কৰি আছোঁ। আজি কিমানমান লোকৰ সেইফালেও বহুত বেছি লাইন হৈছে আপোনাৰ লাইন গৈ কিনে মানে পাণ্ডুৰ আগলৈকে লাইন গুচি গৈছে। গতিকে সেইটো আমি এটা চাব লগা দিশ আছে। বহুত মানুহ হৈ গৈছে যে গৰ্ভগৃহ কাৰণ গৰ্ভগৃহত আপোনাৰ 4,000তকৈ বেছি দৰ্শন কৰিব নোৱাৰে। এনেকুৱা অৱস্থাত যদি এই লাইনটো যদি বহুত বেছি দেৰিলৈকে চাই খায় আমি সেইটোও এটা ডাঙৰ কথা আছে কণ্ট্ৰল কৰিব লাগিব। টোকেন দি আছোঁ যে এই টোকেনটো যেতিয়া 4,000 ক্ৰছ কৰিব বা 4,500 ক্ৰছ কৰিব বন্ধ কৰি দিব লাগিব। এনেকুৱা বহুত কথা আছে যে আমি ছিষ্টেমটোত অলপ চলাবৰ কাৰণে এতিয়া চিন্তা কৰিব লাগিব। এতিয়া আমি অহৰহ চেষ্টা কৰি আছোঁ। আজি কিমানমান লোকৰ সমাগম হ'ব? আজি এতিয়া দেখাতটোতো লাখ লাখ এতিয়া দেখা পাই আছোঁ। আমি উঠি অহা মানুহ লাখ লাখ দেখা পাই আছোঁ আহি আছে। এতিয়া এপ্ৰক্সিমেটলিটো আজিৰ ডেটত আজি যদি আমি ধৰা যায় 7-8 লাখটো আজি ক্ৰছ কৰি দিব মানে মই